নমস্কাৰ। আজি এটি নতুন আধ্যাত্মিক বাৰ্তা দিবলৈ ওলাইছোঁ আৰু আজিৰ বাৰ্তাৰ বিষয়বস্তু হৈছে ভুৱনেশ্বৰী মাতা মন্দিৰ দৰ্শন। আৰু ভুৱনেশ্বৰী মাতা মন্দিৰ দৰ্শন কৰিলেনো কি হয় বা ভুৱনেশ্বৰী মাতা মন্দিৰ কিয় দৰ্শন কৰিব লাগে সেই বিষয়ে বাৰ্তাটো দিবলৈ আহিছোঁ। আহক আমি এনেদৰে আগবাঢ়ি যাওঁ ভুৱনেশ্বৰী মাতা মন্দিৰ। এয়া ভুৱনেশ্বৰী মাতা মন্দিৰৰ ভিতৰৰ ভাগ। একেবাৰে ভিতৰৰ ভূগৰ্ভ দেখুৱাব নোৱাৰি, সেয়েহে এই মন্দিৰটোৰ আশে পাশে থকা জেগাখিনি আপোনালোকক দেখুৱাইছোঁ। এয়া ভুৱনেশ্বৰী মাতা মন্দিৰৰ বাহিৰৰ ভাগ। আৰু কোনোদিন কিছুমান ধৰ্মীয় পীঠ কোনোদিন কোনো কাৰণতে ভূগৰ্ভ দেখুৱাব নোৱাৰি, যাৰ কাৰণে গোটেই মন্দিৰৰ ভিতৰ চৰা আমি দেখুৱাব নোৱাৰিলোঁ। আৰু এই বাহিৰ চৰা এয়া ভুৱনেশ্বৰী মাতা মন্দিৰ। আজি ব্যাখ্যা কৰিম ভুৱনেশ্বৰী মাতা মন্দিৰ কিয় দৰ্শন কৰিব লাগে বা ভুৱনেশ্বৰী মাতা মন্দিৰ দৰ্শন কৰিলে কি হয়। আৰু মন্দিৰৰ বাহিৰৰ ভাগ এয়া প্ৰাকৃতিকভাৱে অতি সুন্দৰ। আৰু ইয়াৰ পৰাই গোটেই মহানগৰীখন গুৱাহাটী মহানগৰীখন সুন্দৰভাৱে দৃশ্যমান হয়। এয়া নতুনকৈ নিৰ্মীয়মান উত্তৰ গুৱাহাটী সংযোগী দলংখনৰো নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। এয়া সুন্দৰভাৱে ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু এই প্ৰাকৃতিক পৰিৱেশৰ মাজত মাতা ভুৱনেশ্বৰী মন্দিৰ, মাতা দেৱীৰ মন্দিৰ। আৰু এই মন্দিৰ ভাগত প্ৰতি শুক্ৰবাৰে ভক্তসকলে লানি নিচিঙা ভিৰ হয়। আজিও তদ্ৰূপ ধৰণে মন্দিৰ ভাগলৈ বিভিন্ন দেশ দেশান্তৰৰ পৰা যাত্ৰীসকল আহিছে। মন্দিৰৰ বাহিৰৰ কেম্পাছ এয়া দেখিবলৈ চৌহদটো এনেকুৱা অতি সুন্দৰ, প্ৰাকৃতিকভাৱে দেখিবলৈ অতি সুন্দৰ। এয়া প্ৰাকৃতিকভাৱে দেখিবলৈ অতি সুন্দৰ মন্দিৰ। নমস্কাৰ। যিহেতু আজি আধ্যাত্মিক বাৰ্তা দিবলৈ ওলাইছোঁ ভুৱনেশ্বৰী মাতা দেৱীৰ বিষয়ে, গতিকে ভুৱনেশ্বৰী মাতা দৰ্শন কিয় কৰিব লাগে। যিসকল ব্যক্তিৰ শুক্ৰ গ্ৰহৰ দোষ বেয়া, আৰু শুক্ৰ গ্ৰহ যেতিয়া বেয়া হয় তেতিয়া স্ক্ৰীনৰ প্ৰব্লেম, ছালৰ প্ৰব্লেম হয়, চকুৰ খজুৱতি বা চকুৰ প্ৰব্লেম হ'ব, নতুবা যৌন ৰোগ হ'ব আৰু বিবাহ বিলম্ব হয়। গতিকে শুক্ৰ গ্ৰহৰ দুৰ্বলতাখিনি নাইকিয়া কৰিবলৈ হ'লে ভুৱনেশ্বৰী মাতা মন্দিৰ দৰ্শন কৰিব লাগে। আৰু প্ৰতি শুক্ৰবাৰে ভুৱনেশ্বৰী মাতা মন্দিৰ দৰ্শন কৰিব লাগে। এইটো ভুৱনেশ্বৰী মাতা দেৱীৰ মন্দিৰ দৰ্শনৰ শুক্ৰবাৰ। আৰু এনেও যিসকল ব্যক্তিৰ শুক্ৰ গ্ৰহৰ প্ৰব্লেম বা দোষ চলি আছে, তেওঁলোকে নিজৰ ঘৰৰ থাপনাতে প্ৰতি শুক্ৰবাৰে 8টা শুক্ৰবাৰত নিজৰ ঘৰৰ থাপনাত ভুৱনেশ্বৰী মাতা দেৱীৰ নামত এগছি চাকি জ্বলাব পাৰে, ঘিউৰ চাকি। আৰু 9 নম্বৰ দিনটোত যিসকলে আহিব পাৰে এই মাতা ৰাণীৰ মন্দিৰত আহি মাতা ৰাণী দেৱীৰ মন্দিৰত চাকি বন্তি শৰাই নৈবেদ্য আৰু এখন চিত্ৰ বিচিত্ৰ শাৰী বা চিত্ৰ বিচিত্ৰ বস্ত্ৰ দান কৰিলে শুক্ৰ গ্ৰহৰ দোষ নাইকিয়া হৈ যায়, বিবাহ বিলম্ব নাইকিয়া হ'ব, ছাল বা চকু বা যৌন ৰোগৰ পৰা নিৰাময় পাব। যিসকলে জ্যোতিষ বিশ্বাস কৰে, যিসকলে আধ্যাত্মিক বিশ্বাস কৰে, তেওঁলোকে নিশ্চিতভাৱে এইখিনি ৰিমিডি পালন কৰিব পাৰে। আৰু এনেও আপোনালোকে যিসকল সনাতনী ধৰ্মীয় লোক, যিসকলে সনাতন ধৰ্মক বিশ্বাস কৰে, তেওঁলোকে নিশ্চিতভাৱে ভুৱনেশ্বৰী দেৱী মাতা মন্দিৰ দৰ্শন কৰক। আৰু আপোনালোকৰ মনৰ সন্তুষ্টি এনেকুৱা ধৰণে পাব। এয়া ইমান সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত এই মন্দিৰভাগ আছে। আৰু এইবিলাক পীঠ, আচলতে পীঠ বুলি ক'লে এইবিলাক স্বকীয়ভাৱে প্ৰাকৃতিকভাৱে ইয়াত এই দেৱী থিতাপি লৈছে। আৰু নীলাচলৰ বুকুত এনেকৈ 10 মহাবিদ্যাৰে থিতাপি আছে। তাৰা দেৱী আছে, ভুৱনেশ্বৰী আছে, ধুমাৱতী আছে, ভৈৰৱী আছে, মাতংগী আছে, দক্ষিণাকালী আছে, শশানকালী আছে, বগলামুখী দেৱী আছে। যিসকলৰ গ্ৰহ নক্ষত্ৰ আদি দোষাদিদোষ চলি থাকে, তেওঁলোকে ইয়াত নীলাচলৰ বুকুত আহি প্ৰত্যেকটো মন্দিৰে দৰ্শন কৰি নিজৰ গ্ৰহদোষ শক্তিশালী কৰিব পাৰে, গ্ৰহদোষৰ পৰা পৰিত্ৰাণ পাব পাৰে। আৰু যিসকলৰ শুক্ৰ গ্ৰহৰ দোষ চলি আছে বিশেষভাৱে, তেওঁলোকে নিশ্চিতভাৱে এই মন্দিৰভাগ দৰ্শন কৰক। আজিৰ এইখিনি আধ্যাত্মিক বাৰ্তা দিবলৈ আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। পৰৱৰ্তী সময়ত আকৌ নতুন ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।